হাই গাইজ, আজি আকৌ মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত আমি যিহেতু মই ডিডিম কোম্পানীত কৰিছিলোঁ, মোৰ ইউটিউব ভিডিঅ' আপোনালোকে পাইছে চাগে, কিন্তু এতিয়া মই আকৌ এটা নতুন কোম্পানীটো জইন হৈছোঁ। কোম্পানীটোৰ নাম হ'ল এনভি শ্বপি। কোম্পানীটো বহুত ইজি হয় আৰু ভাল হয়, তো সেইটো কাৰণে মই ভাবিলোঁ এইটোতো কামটো কৰি চাওঁ। যিহেতু ইয়াতো কিছুমান সুবিধা আছে আৰু সুবিধাটো আমি সকলো নাৰীয়ে সবলীকৰণ হ'ব লাগে। যিহেতু আমি ঘৰৰ পৰা বাহিৰত যাব নোৱাৰোঁ, ঘৰতেই মানে যাবতো পাৰোঁ, কিন্তু কিছুমান অসুবিধা হয় ন। তো যিবিলাক ল'ৰা ছোৱালী সৰু হৈ আছে তেওঁলোকৰ কাৰণে সুবিধা হয়। মোৰ বেবীটো যিহেতু ছেকেণ্ড বেবী মোৰ সৰু হৈ আছে, তাই 2 বছৰ হৈছেহে, তো ঘৰৰ পৰা মই বাহিৰত গৈ কাম কৰা মোৰ বিশেষ অসুবিধা। তো সেইটো কাৰণে ঘৰৰ ভিতৰৰ পৰাই থাকি যদি আমি মোবাইলটোৰ জৰিয়তে এটা কাম কৰিব পাৰোঁ, তেতিয়াহ'লে আমি নকৰি থাকোঁ কিহৰ কাৰণে, হয়নে নহয়? তো আমি এনেকৈ মোবাইলটোৰ জৰিয়তে এটা ইনকাম লৈ থাকিব পাৰোঁ, ইফালৰ পৰা আৰু সিফালৰ পৰা তেনেকৈ। তো মই আকৌ এনভি শ্বপিৰ এই কোম্পানীত জইন কৰিলোঁ। তাৰ এনভি শ্বপিৰ কামটোৰ বিষয়ে মই পিছত ডিটেইলছটো দিম, কিন্তু আজি মই লিংকটোনো আমি কেনেকৈ মানে আমি ID কেনেকৈ লগাওঁ এনভি শ্বপিত, তো সেইটোৰ ওপৰতে ভিডিঅ'টো দিম। এনভি শ্বপিত প্ৰথমে আমি দিবৰ কাৰণে চাইন আপতো যাব পাৰোঁ, আৰু নহ'লে আমাৰ আপলাইন হয় তেওঁৰ তাত যিকোনো, আপুনি যদি এনভি শ্বপিত জইন কৰিছে তো আপলাইনৰ পৰা সেই লিংকটো লৈ ল'ব। লিংকটো ল'লে আপোনাৰ সুবিধা হ'ব। মোৰ ক'ত গ'ল? যেতিয়া আমি এনভি শ্বপিত জইন কৰিম, জইন কৰাৰ লগে লগে আমাৰ গ্ৰুপতো এড কৰি দিব আৰু লিংক দিব। তো আমি এইটো লিংক দেখিছেনে, এই লিংকটোত চুই দিম। চুই দিয়াৰ লগে লগে আমি ডাইৰেক্ট এনভি শ্বপিৰ হেৰিলৈ গুচি যাম। তাত আমি এনেকৈ আহি যাব। এনেকৈ অহাৰ লগে লগে এনভি শ্বপি এইটো লিষ্টটো আহি যাব। তাত আমি ইয়াতে ফ্ৰী, যদি আমি ধৰক পইচা নিদিওঁ বুলি ভাবোঁ, প্ৰথমে IDটো লগাই লওঁ বুলি ভাবোঁ, আপলাইনৰ থ্ৰুৱেদি পইচাটো দিম বুলি ভাবোঁ, তেতিয়াহ'লে আমি ফ্ৰীটো চুব লাগিব। আৰু যদি বোলে মই 500 টকাটোত সোমাম, 599 হেৰি কৰিম, সেইটোত সোমাই 699ত সোমাব বিচাৰোঁ, বা 899, 7099, 1999, 1001, 11, এনেকৈ ইয়াত আপোনাৰ 2000লৈকে আপুনি জইন হ'ব পাৰে। আপোনাৰ নিজৰ চইচ। আপুনি 1000টো জইন হ'ব পাৰে, 2000টো জইন হ'ব পাৰে, 599টো জইন হ'ব পাৰে। সকলোতকৈ সৰু 599 হয়। তো ধৰি লৈছোঁ 1000 এটকাটো, কাৰণ এইটোৰ পৰা মানে জইন হ'লে বেছি লাভ হয়, তো সেইটো কাৰণে ধৰি লৈছোঁ মই 1000 এটকাটোৱে ধৰি লৈছোঁ। আপোনালোকৰ নিজৰ চইচৰ মতে ধৰি ল'ব। তো 1000 এটকাটো মই চুই দিলোঁ। চুই দিয়াৰ লগে লগে আকৌ বেলেগ হৈ গ'ল। তাত ইয়াতে স্পনচাৰ ID লিখি দিব। ইয়াতে মই স্পনচাৰটো লিখি দিলোঁ। তাৰপৰা ইয়াতে এণ্টাৰ নেম মানে স্পনচাৰ ID লিখাৰ লগে লগে মোৰ নামটো আহি গ'ল, দেখিছেনে, জানমণি ডেকামূৰীয়া। তো তেনেকৈ আহি যাব। আপোনাৰ নিজৰ স্পনচাৰটো দিব। তাৰপিছত আপোনাৰ এণ্টাৰ নেম, য'ত এণ্টাৰ নেম লিখা আছে তাত আপুনি আপোনাৰ নাম নহয়, যিগৰাকী আপুনি জইন দিব, ধৰি লৈছোঁ মই ইয়াতে পুনম লিখি দিলোঁ। পুনম ধৰি লৈছোঁ আৰু ইমেইল ID মই যিকোনো এটা দি দিব পাৰোঁ, মোৰটোকে দি দিওঁ বাৰু। মানে যিগৰাকী আপুনি জইন দিব তেওঁৰ ইমেইল IDটো ল'ব লাগিব। এণ্টাৰ মোবাইল নাম্বাৰ, তেওঁৰ মোবাইল নাম্বাৰটোহে আপুনি দিব লাগিব। তো মই মোৰটোকে দি দিছোঁ, মানে যিগৰাকী জইন দিব, মোৰ নিজৰ অনলি এইটো স্পনচাৰ IDটোতহে মোৰ ভাগৰ পৰিব। তাৰপিছত ইয়াত আছে লেফ্ট আৰু ৰাইট। ইয়াত আপুনি লেফ্ট
বা ৰাইট যোনটোত আপুনি দিব বিচাৰে, ৰাইটত যদি দিব বিচাৰে তেতিয়াহ'লে ৰাইটত চুব, যদি লেফ্টত দিব বিচাৰে তেতিয়াহ'লে লেফ্টত চুব। তেনেকৈ কৰিব। আৰু পাছৱৰ্ড, তাৰপিছত আহিব পাছৱৰ্ড আপোনাৰ কি হয়, আপুনি নিজেও বনাই দিব পাৰে পাছৱৰ্ড, নহ'লে আপুনি যিগৰাকীক জইন দিব তেওঁক ফোন কৰি আগতীয়াকৈ কৈ দিব যে মোক ইমেইল আইডিটো, তোমাৰ ফোন নাম্বাৰটো আৰু নামটো শুদ্ধকৈ মোক দি দিবা, আৰু লগতে পাছৱৰ্ড এটা বনাই দিব যিকোনো আখৰ দি 1 2 3 4 বা JBE যিকোনো, মানে 2 3 5 10টালৈকে হয়নে নহয় নাজানো, মানে তেনেকৈ দি দিব, কিন্তু মই বহুত দীঘলকৈও দি থৈ দিছোঁ বাৰু। তাৰপৰা সেই পাছৱৰ্ডটো দিবলৈ হ'লে পাছৱৰ্ড এটা ইয়াতে মই ধৰক বনাই লওঁ জান আকৌ সেইটোতো লিখি দিলোঁ জান, এনেকৈ কৰিলোঁ। তাৰপিছত চুই দিব আপুনি এইটো যে ৰেজিষ্ট্ৰেশ্যন লিখা আছে, আই এগ্ৰিটোতো চোৱাই হৈ আছে, ৰেজিষ্ট্ৰেশ্যনটোত চুই দিব। ৰেজিষ্ট্ৰেশ্যনটো চোৱাৰ লগে লগে আপোনাৰ এটা ID আৰু পাছৱৰ্ড আহি যাব। ৰেজিষ্ট্ৰেশ্যনটো চোৱাৰ লগে লগে আপোনাৰ ID পাছৱৰ্ড নাহে। ৰেজিষ্ট্ৰেশ্যনটো চোৱাৰ লগে লগে আপোনাৰ আহিব নেট বেংকিং, আপুনি যিটো এমাউণ্ট পে' কৰিব কোম্পেনীত 1000 টকাটো, প্ৰথম আমি যিটো দিছিলোঁ 1000 টকা, সেইটোৰ আপোনাৰ নেট বেংকিঙৰ ছিষ্টেমটো আহি যাব। ডাইৰেক্ট আপুনি ফোনপে', গুগল পে', নেট বেংকিং, Paytm, ভীম গোটেইখিনি হাতত আপুনি যাব। আপোনাৰ কোনটো আছে আপোনাৰ মোবাইলত, জিপে' আছে নে ফোনপে' আছে, সেইটোত আপুনি সেই ফোনপে' আছে যদি ফোনপে'টোত চুই দিব, জিপে' আছে যদি জিপে'ত চুব, বা নেট বেংকিং কৰে যদি নেট বেংকিঙত চুই দিব। তো মোৰ ফোনপে'ও আছে, জিপে'ও আছে, তো মই ফোনপে'তে বুলিয়ে কৈ ল'লোঁ আৰু ধৰক ফোনপে'টোৱে হওক বা জিপে'তে হওক, তাত আপোনাৰ ফোনপে'টো চুই দিলোঁ বা জিপে'টো আপুনি চুই দিলে, চুই দিয়াৰ লগে লগে আপোনাৰ UPI আইডিটো বিচাৰিব। UPI আইডিটো আপুনি বিচৰাৰ লগে লগে UPI আইডিটো আপুনি লগাই দিব। লগাই দিয়াৰ লগে লগে আপোনাৰ প্ৰচিড আহিব তলত, একেবাৰে তলত ইয়াত যেনেকৈ ৰেজিষ্ট্ৰেশ্যন ওলাইছে ঠিক তেনেকৈ প্ৰচিড বুলি আহিব। তাত প্ৰচিড বুলি অহাতহে আপুনি প্ৰচিডটো চুই দিব। চুই দিয়াৰ লগে লগে আপোনাৰ কোড নাম্বাৰটো দিবলৈ দিব। কোড নাম্বাৰটো আপুনি মাৰি দিব, আপোনাৰ ট্ৰেনজেকশ্যন কোডটো মাৰি দিব। মাৰি দিয়াৰ লগে লগে আপোনাৰ কি হয়, একাউণ্টৰ পৰা 1000 টকাটো কাটি দিব। 1000 টকাটো কটাৰ লগে লগে আপোনাৰ ID আৰু পাছৱৰ্ড আহিব। সেইটো আপুনি স্ক্ৰীনশ্বট মাৰি দিব। মাৰি পেলাই যিগৰাকী আপুনি আণ্ডাৰত জইন হৈছে তেওঁক আপুনি সেই স্ক্ৰীনশ্বটটো তাত গুচি যাব। তাতে আইডিটোতে আপোনাৰ পাছৱৰ্ড আৰু ID দুইটাই লিখা হৈ থাকিব। তো সেইটো কাৰণে তেওঁলোকে সেইখন ছেভ কৰি থ'বলৈ দিব, আৰু লগতে আপুনি নিজেও ছেভ কৰি ৰাখিব। কেতিয়াবা ধৰক তেওঁলোকে ছেভ নাৰাখিবও পাৰে। তো মোৰ লগতো তেনেকুৱা হৈছে, বহুতে তেনেকুৱা ছেভ কৰি ৰখা নাই, আকৌ পিছত মোক বিচাৰে। পিছত যদি মই নাৰাখিলোহেঁতেন তেতিয়াহ'লে তেওঁলোকে বিপদত পৰিলেহেঁতেন, ঠিক তেনেকুৱা হয়। তো সেইটো কাৰণে আপুনি স্ক্ৰীনশ্বট মাৰি আপুনিও বহী এখনতো লিখি থৈ দিব, লগতে তেওঁলোককো লিখি থৈ দিবলৈ দিব। মোবাইলৰ কোনো ভৰসা নাই, হয়নে নহয়? মোবাইল যিহেতু আজি আছে কাইলৈ হেৰাবও পাৰে, চুৰ হ'বও পাৰে, বেয়া হ'বও পাৰে, বা ডিলেট হৈ যাবও পাৰে, বিভিন্ন ৰকমৰ প্ৰব্লেম হ'ব পাৰে। তো সেইটো কাৰণে আমি বহী এখনত লিখি থৈ দিয়াৰপৰা আমাৰ যিবোৰ দৰকাৰী বস্তু সেইবোৰ আমি বহী এখনত লিখি থৈ দিয়াটো বিশেষ প্ৰয়োজনীয়। আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু যদি মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা উপকৃত হৈছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যনটো পাই থাকে। থেংক ইউ, বাই বাই।